ফেন দি ল'লোঁ আগত লাইট দি ইমান গৰম ৰুম অ' মাই গড ৰুমটো বহুত গৰম ৰুমটো মানে মোৰ আৰু ক'ব নালাগে এতিয়া মই ডিউটি পৰা আহিলোঁ আজি বৰ্তমান মই নগাঁও যাম মোৰ ঘৰলৈ যাম এতিয়া মই পটাপট ৰেডি হওঁ ৰেডি হৈ পেলাই আজি যোৱাতে মই কেনেকৈ যাম কি কৰিম মই সকলো পোৱালৈকে কিমান টাইমত মই ঘৰ পামগৈ সকলোখিনি মই ভিডিঅ'টোত দেখুৱাই যাম আপোনালোকে চাই যাব চব মই এতিয়া ৰেডি হৈ গ'লোঁ যাবলৈ ল'ৰালৈকে ডিউটি পৰা আহিলোঁ আহি ৰেডি হৈ গ'লোঁ এয়া চব মই ওলাইছোঁ ধুনীয়াকৈ যাবলৈ এতিয়া যাম টাইম নোলোৱাই হৈছে টাইম 7:18 7:20 মই 8টা বজাত ট্ৰেইন আছে গতিকে মই ট্ৰেইনলৈ যাব লাগে গতিকে মই এতিয়া পটাপট তলা মাৰোঁ বেগ লওঁ আৰু মই এতিয়া লাইট অফ কৰি দিব লাগিব ন লৰি কৰিবলগীয়া হৈছে কৃষ্ণ এতিয়া মই তলা মাৰিম আৰু এটা বস্তু পাহৰিয়ে গৈছোঁ ৰ'ব দেই আৰু এটা বস্তু মানে মই এতিয়া বৰ্তমান ফুলৰ পুলি এটা নিব লাগে মই ইয়াত এটা গোলাপ ফুল পুলি থৈছোঁ এইটো মই মালে লৈ যাব লাগে পাহৰি গৈছিলোঁ গতিকে এইটো ভৰাই লওঁ মই ধুনীয়াকৈ নহ'লে আৰু আছে কিন্তু আৰু মই এতিয়া নিব নোৱাৰোঁ পাছত লৈ যাম কিন্তু এতিয়া বৰ্তমান এইটোকে লৈ যাওঁ নহ'লে মায়ে বেয়া পাব এইটোতে ভৰাই লৈছোঁ ধুনীয়াকৈ এতিয়া মই যাওঁ আৰু লাইট চাইট অফ কৰি দিম এতিয়া কৃষ্ণৰ বাবু লাইট অফ কৰি দিলোঁ এতিয়া মোৰ দৰ্জা চৰ্জা মাৰি হৈ গ'ল এয়া চাওক মোৰ এয়া কণী ধুনীয়া ফুলনিখন দেখিছে নহয় এখন মই ফুলনি এটা লাইট দি থোৱা আছে এয়া তলি লৈ ওলাইছোঁ আৰু যাবলৈ বাকী এতিয়া মই কিহত যাম দেখুৱাই দিম A few moments later. ফাইনেলি মই ষ্টেচন পাই গ'লোহি দেই এতিয়া চাওক মই তলিটো ওপৰত তুলি থৈছোঁ ধুনীয়াকৈ দেখিছেনে লগতে মই এটা আমলা কিনি ল'লোঁ আমলা পেকেটটো কিনি লৈছোঁ সেইকাৰণে ট্ৰেইনত কেতিয়াবা খাবলৈ মন যায়তো সেইকাৰণে মই কিনি ল'লোঁ আমলা পেকেটটো ধুনীয়াকৈ এতিয়া ট্ৰেইন আহি গ'ল ট্ৰেইনখন ৰখাব এতিয়া ৰখাব দেই ট্ৰেইনখন এতিয়া ৰখোৱাৰ লগে লগে মই উঠি লৈ এয়া চাওক মই উঠি লৈ বহি ল'লোঁ ওপৰত মোৰ ছিটটো আছে কিন্তু অলপ দেৰি ভাবিলোঁ মই তলতে বহি লওঁ তলতে ভাল লাগিব নেকি বহি পেলাই লগতে আছিলে ছোৱালী কেইগৰাকীমান তেওঁলোকৰ লগত কথা বতৰাও পাতিলোঁ এয়া চাওক তেওঁলোকে কি কৰি আছে দেখিছে মোবাইল টিপি আছে সকলো ইয়াত মোবাইল টিপাত ব্যস্ত অৱশ্যে বাৰু ময়ো মোবাইল টিপাতে ব্যস্ত কাৰণ মইতো ভিডিঅ' কৰি আছোঁ ন বেলেগকনো আৰু কি ক'ম তাৰপিছত খাই আছে কোনোবাই এতিয়া মই ওপৰত উঠি ল'লোঁ এয়া চাওক মই শুই গ'লোঁ এতিয়া মই ট্ৰেইনত শুই যাম এনেকৈ কিন্তু ছিটটো বহুত ধূলি আছিলে জানানে কিন্তু মই কি কৰিলোঁ এই যে ক'লা বেগটো দেখিছে ক'লা বেগটো লৈ পেলাই মই ধুনীয়াকৈ গোটেই ছিটটো মোহাৰি দিলোঁ কাৰণ মোৰ কাপোৰ আনিবলৈ পাহৰি থাকিলোঁ এনেই মই সদায় কাপোৰ আনো একদম কাপোৰ আনিবলৈ পাহৰি গ'লোঁ এতিয়া অলপ উপায় নাই দিয়ক এনেকৈ শুই যাম পিছে আপোনালোকো শুৱক কিন্তু শোৱাৰ আগত মোৰ ভিডিঅ'টো চাই ল'ব এবাৰ মই শুওঁ বাৰু আকৌ ৰাতি কেইটা বজাত পামগৈ আৰু প্লাছ কিমান টাইমত পামগৈ কোনে মোক নিবলৈ আহিব মই সকলোৱে ভিডিঅ'টোত দেখাই যাম আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব দেই বৰ্তমান গুড নাইট ফাইনেলি মই আহি মোৰ ষ্টেচন পাবহি হৈছে আৰু তললৈ মই নামি আহিলোঁ অলপ দেৰি শুবলৈ চেষ্টা কৰিলোঁ কিন্তু কি হ'ব ট্ৰেইন কোনোবাই বিহু গাইছে কোনোবাই কিবা গাইছে কিন্তু ট্ৰেইনত মই বিশেষ টোপনি নধৰিলে এতিয়া তললৈ নামি আহিলোঁ দেখিছে দৰ্জা মুখত কেনেকৈ ল'ৰাবোৰ থিয় হৈ আছে হ'লেও ভয়ে এইখিনিতে ৰৈ আছোঁ আৰু এতিয়া ট্ৰেইনখন ৰখালে ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া মোক নিবলৈ কোন আহিছে চাওক দেখুৱাই আছোঁ মোক ৰাতি 2টা বজাত সেয়া চাওক মই মানুহজনক লগ পাই গ'লোঁ মানুহজন আহিছে লগতে মোৰ ভাইটি এটাও আহিছে নগ'লোঁ মানে কেলৈ জানো আজি টোপনি নাহিলে কাপোৰ চাপোৰ নাই গাত ল'বলৈ মোৰ কাপোৰ নাই যে সেইকাৰণে হে এটা দীঘলীয়া ৰাস্তা অতিক্ৰম কৰি মই বৰ্তমান মোৰ গন্তব্য স্থান পাই গ'লোহি দেখিছে মোৰ মানুহজনে মোক ভিডিঅ' কৰা দেখি হাঁহিছে
গ্লাছ দিছে দেই মই ৰাতিখন যে মই ভিডিঅ' কৰি আছোঁ মোক জোকাই আছে তেনেকৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ পালাহি এতিয়া তোমালোক হ'লেও 10-15 মিনিট